খোৱা পানীবোৰ যে বহুত গৰম হৈ আছে। মোক ঠাণ্ডা পানী লাগে খাবলৈ। মা, তুমি জানানে মোৰ লগৰ যে পূজা, সিহঁতৰ দেউতাকে কালি নতুন ফ্ৰিজ আনিছে। মই যেতিয়া সিহঁতৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া মোক ঠাণ্ডা পানী খাবলৈ দিছিল। পানীগিলাচ খাবলৈ যে ইমান ঠাণ্ডা, বহুত ভাল লাগিলে মা খাবলৈ। কিন্তু আমাৰ ঘৰৰ পানীখিনি যে ইমান গৰম হৈ আছে, মই এতিয়া খাবই পৰা নাই। মাজনী দিয়া, তুমি দেখোন জানাই তোমাৰ দেউতা আৰু মই কিমান টকানো উপাৰ্জন কৰোঁ, যে তোমাৰ বান্ধৱীজনীৰ ঘৰত অনাৰ দৰে ফ্ৰিজটো আনিব পাৰিম। নোৱাৰো নহয় আনিব ৰিয়া মাজনী। দিয়া বাৰু হ'ব দিয়া, তুমি ঠাণ্ডা পানী খাব বিচাৰিছা নহয়। মই আজি কামৰ পৰা আহোঁতে মালিকৰ ঘৰৰ পৰা তোমালৈ এবটল ঠাণ্ডা পানী লৈ আহিম। হ'বনে মাজনী? বাৰু এতিয়া মই যাওঁ দেই, মোৰ বহুত দেৰি হৈছে। তোমালৈ ৰুটি বনাই থৈছোঁ, তুমি ভালদৰে খাই ল'বা। মা, লাইট গুচি গ'ল। মোৰ এতিয়া বহুত গৰম লাগিছে মা। অ' মা, তুমি বেয়া নোপোৱা যদি ময়ো আজি তোমাৰ লগত কামলৈ যাম নেকি? তাত গৈ মানে অকণমান ফেনৰ তলত বহিলে মোৰ অকণমান ভাল লাগিব। ইয়াত থাকিবই নোৱাৰি ইমান গৰমত। ঠিক আছে ৰিয়া, ব'লা তেন্তে তুমি মোৰ লগত। কিন্তু শুনা, তাত গৈ তুমি আকৌ দুষ্ট নকৰিবা। বহি থাকিবা মনে মনে এটা জেগাত, নহ'লে আকৌ মালিকনীয়ে বহুত খং কৰিব। বুজিলা নহয়? হ'ব মা, তুমি চিন্তা নকৰিবা। মই তালৈ গৈ অকণমানো দুষ্ট নকৰোঁ। মনে মনে ফেনৰ তলত বহি থাকিম মা। হ'ব দিয়া মাজনী, মই চিন্তা নকৰোঁ। মই তোমাক কথাটোহে কৈছোঁ, কাৰণ মালিকৰ ঘৰৰ কথা। তাতে তুমি দুষ্ট কৰিলে মালিকনীয়ে খং নকৰিব জানো? ব'লা এতিয়া আমি যাওঁ, বহুত দেৰি হৈ গ'ল। জোনমণি, কি হ'ল? আজি তই তোৰ ছোৱালীকো লগত লৈ আহিলি যে? বাইদেউ, নহয় মানে মই এইক আনিব মানাই কৰিছিলোঁ, কিন্তু এই বহুত আমনি কৰিলে যে, সেইটো কাৰণে লৈ আহিব লগা হ'ল বাইদেউ। দিয়া দিয়া, হ'ব দিয়া বাৰু, ঠিকে আছে। তুমি এতিয়া প্ৰথমতে গৈ পাকঘৰত বাচনখিনি আছে সেইখিনি চাফা কৰি লোৱা। তাৰপিছত ৰুমকেইটা চাফা কৰিবা। আৰু ৰিয়া, তুমি এতিয়া মাৰ লগত আহিলাই যেতিয়া, ব'লা তুমি মোক এটা কাম কৰি দিবা। পিছফালে যে বাগিচাখন আছে, তাতে তুমি অকণমান ঝাৰু মাৰি দিবা ব'লা। কিন্তু মইতো ইয়াত ফেনৰ বতাহ ল'বলৈহে আহিছিলোঁ। উফ, ইমান গৰম। এই গৰমখনত ইয়াতে থাকিব নোৱাৰি দেই। মা, তুমি এই গৰমখনত ইয়াতে কি কৰি আছা? ব'লা আকৌ ভিতৰলৈ যাওঁ। পাহি মাইনা, তুমি আকৌ ইয়ালৈ কিয় আহিলা? ইয়াত এনেই ইমান গৰম। যোৱা ভিতৰলৈ যোৱা, ভিতৰলৈ গৈ ৰুমত গৈ এচিটো চলাই অকণমান বহি লোৱা গৈ যোৱা। আৰু আইচক্ৰীম তুমি ভিতৰত খাব লাগে, ইয়ালৈ কিয় লৈ আহিছা? মাইনা, তোমাক মই কিমানবাৰ ক'ব লাগে, এনেকৈ কাম কৰা মানুহৰ আগত বস্তু নাখায় নহয়। কেনেবাকৈ মুখ লাগিলে আকৌ সেইবোৰে কিবা হ'বগৈ। যোৱা, হ'ব যোৱা মাইনা, এতিয়া তুমি ভিতৰলৈ যোৱাগৈ। মই বাৰু গৈ আছোঁ এই কামবোৰ দেখুৱাই থৈ। ঠিক আছে হ'ব দিয়া মা, মই ভিতৰলৈ যাওঁগৈ। মই অকণমান কাৰ্টুন চাওঁ, তুমি অকণমান সোনকালে আহিবা দেই মা। হ'ব যোৱা মাজনী, মই আহি আছোঁ যোৱা। ৰিয়া, মই এতিয়া ভিতৰলৈ যাওঁ। তুমি গোটেইখিনি কাম কৰিহে ভিতৰলৈ আহিবা দেই। ৰিয়া, মাজনী, দিয়া এইখিনি ময়ে ঝাৰু মাৰি দিওঁ। তুমি অকণমান ভিতৰলৈ গৈ ঠাণ্ডাত বহি লোৱাগৈ যোৱা ফেনৰ তলত। অ' মা, মই ভিতৰলৈ গৈ অকণমান ফেনৰ তলত বহি লওঁগৈ। ইয়াত যে সঁচাকৈ ইমান গৰম। মাজনী, মই ৰুমটো মুচি ফেনখন চলাই থৈ আহিছোঁ। তুমি তাতে গৈ অকণমান বহি লোৱাগৈ, তেতিয়ালৈকে মই এইখিনি ঝাৰু মাৰি লওঁ। ৰিয়া, ৰিয়া, এইফালে আহাচোন সোনকালে। অ' আণ্টিয়ে মাতিছে দেখোন মোক। পাকঘৰতে আছে আণ্টি, কিবা খাবলৈ দিব চাগে। অ' আণ্টি, আপুনি মাতিছিলে? ফেনখন এনেই বেকাৰ চলি আছে, সেইখন বন্ধ কৰিব লাগে নহয়। আৰু জোনমণি, মইতো কিমানবাৰ ক'ব লাগে, এতিয়া গৰম দিন হয়, আৰু ৰুমকেইটা মুচিলেও ফেন চলাবলৈ কোনো দৰকাৰ নাই নহয়। গৰমত নিজে শুকাই যাব। এনেই বেকাৰ ফেনখন চলাই থৈছা অথনিৰ পৰা। ইমান বিল আহিছে এইবাৰ, সেইটো তই জানো? তহঁতৰনো ক'ত চিন্তা হ'ব। যা এতিয়া ফেনখন বন্ধ কৰগৈ। হ'ব বাইদেউ, মই ফেনখন বন্ধ কৰি আছোঁ। আৰু বাইদেউ, গোটেইখিনি কাম হৈ গ'ল, এতিয়া আমি গৈ থাকোঁ ঘৰলৈ। ঠিক আছে হ'ব, কাইলৈ সোনকালে আহি যাবি কামলৈ। মাজনী ৰিয়া, ব'লা আজি তোমাক মই আইচক্ৰীম কিনি খুৱাম। এনেই আজি ইমান গৰম পৰিছে, আৰু এই গৰমত আইচক্ৰীম খাবলৈ বহুত মজা লাগিব। মা, সঁচাকৈ খোৱাবা? দাদা, দুটা আইচক্ৰীম দিয়কচোন। মা, মই চকলেট আইচক্ৰীম খাম। হ'ব ৰিয়া মাজনী, তোমাৰ যিটো ইচ্ছা সেইটোকে খোৱা। দিয়ক দাদা,
দুটা চকলেট আইচক্ৰীমকে দিয়ক। আইও দেহি মোৰ মাজনীটো, বাইদেউ গালি পাৰোঁতে মনটো একদম বেয়া কৰি আছিলে। জোনমণি, আজি ফেন চলাবলৈ কোনো দৰকাৰ নাই। ৰুমবোৰ মচি সেনেকৈ এৰি দিবি। গৰম দিন নহয়, শুকাই যাব। হ'ব বাইদেউ। এতিয়া মই মানা নকৰিলে গোটেই ফেনবোৰ এনেই চলাই থৈ দিলে হয়। ভাল কৰি দিলোঁ, মই আগতীয়াকৈ মানা কৰি দিলোঁ। এতিয়া নিজৰ ৰুমত যাওঁ, গৈ কেনে আৰামত অকণমান দেৰি এচিত বহোগৈ। আইও মৰিলোঁ। আৰে এয়া দেখোন বাইদেউ মাতটো যেন লাগিছে। বাইদেউৰ আকৌ কি হ'ল হঠাৎ? গৈ চাওঁগৈচোন। বাইদেউ, বাইদেউ, কি হৈছে আপোনাৰ? হে ভগৱান, বাইদেউ দেখোন বেহুচ হৈ গ'ল। এতিয়া কি কৰিম মই? ছাৰক ফোন কৰিবলৈ ছাৰৰ নাম্বাৰটো মোৰ ওচৰত নাই। এটা কাম কৰোঁ, অটো এখন লৈ বাইদেউক হস্পিটেললৈকে লৈ যাওঁ। কি বা হৈছে বাইদেউৰ? আপুনি চিন্তা কৰিব নালাগে। আচলতে এওঁ হঠাৎ পিছল খাই পৰিলে যে, সেইবাবে বেহুচ হৈ গ'ল। মই মেডিচিন লিখি দিছোঁ, এইখিনি খোৱালে এখেতে ভাল পাই যাব। জানো কেনেকৈ জানো মোৰ ভৰি পিছল খাই গ'ল আৰু মই পিছল খাই পৰি গ'লোঁ। কিন্তু জোনমণি, তইতো বাহিৰত কাম কৰি আছিলি, তই কেনেকৈ গম পালি? বাইদেউ, আচলতে মই বাহিৰলৈ কাম কৰিবলৈ গৈ আছিলোঁ, কিন্তু হঠাৎ আপোনাৰ চিঞৰটো শুনিলোঁ আৰু মই ভয় খাই গ'লোঁ। কিনো হ'ল বোলো আপোনাৰ? মই দৌৰি আহি দেখিলোঁ যে আপুনি বেহুচ হৈ পৰি আছে। সেইবাবে আপোনাক মই হস্পিটেললৈ লৈ আহিলোঁ। এখেত সম্পূৰ্ণ ঠিকে আছে। আপুনি এতিয়া এখেতক ঘৰলৈ লৈ যাব পাৰে। জোনমণি, ভুল আচলতে মোৰে আছিলে। ময়ে তোক ঘৰ মচাৰ পাছত ফেন চলাবলৈ মানা কৰিছিলোঁ। চাচোন, এতিয়া ময়ে পিছলি পৰিলোঁ। হ'ব দিয়ক বাইদেউ, এইবোৰ কথা বাদ দিয়কচোন। আপোনাৰ কাৰণে মই নেমু পানী বনাই আনিছোঁ। নেমু পানী গিলাচ খাই লওকচোন। জোনমণি, তয়ো দেখোন গৰমত ঘামি গৈছ আৰু মোৰ লগতে তই ইফালৰ পৰা সিফালে দৌৰি ফুৰিছ। তয়ো অকণমান নেমু পানী খাই ল। বেচেৰীটো, তাইক মই এনেই গালি পাৰি থাকোঁ। আজি মই পৰা দেখি তাই লগালগ হস্পিটেললৈ লৈ গ'ল। অলপো দেৰি নকৰিলে। সঁচাকৈ দেই, মই বহুত ভুল কৰিছিলোঁ এনেকৈ বিনা কাৰণত গালি পাৰি। মই মোৰ ভুলবোৰ শুধৰাব লাগিব। ৰূপালী, তুমি ঠিকে আছানে? মোৰতো টেনশ্যনে হৈ গৈছিলে। ৰাজ, মই ঠিকে আছোঁ দিয়া। ভাল জোনমণিয়ে সোনকালে মোক হস্পিটেললৈ লৈ গ'ল বুলিহে। আচলতে ভুলটো মোৰে আছিলে। ময়ে তাইক কৈছিলোঁ ৰুম মচাৰ পাছত ফেন চলাব নালাগে বুলি। আৰু এতিয়া চাওকচোন, মই নিজেই পিছল খাই পৰিলোঁ। বাৰু শুনাচোন, মই ভাবিছিলোঁ এতিয়া বহুত গৰম পৰিছে, জোনমণিহঁতৰ ঘৰৰ কাৰণে এখন চিলিং ফেনে কিনি দিওঁ নেকি। মানে সিহঁতৰ তাত এখন সৰু টেবুল ফেনহে আছে আৰু গৰমতো ইমান পৰিছে। সেই সৰু ফেনখনৰ বতাহত চাগে সিহঁতে ৰাতি চাগে ভালদৰে শুবই নোৱাৰে। আমিতো আমাৰ বাবে কিমান খৰচ কৰোঁ, আজি অকণমান সিহঁতৰো সহায় কৰা যাওক। ঠিক আছে ৰূপালী, জোনমণিক ফেন দিয়াৰ কথাটো শুনি মোৰ মনত আৰু এটা কথা আহিছে। আমি আমাৰ কলনীৰ ৰাস্তাৰ ওচৰত এটা ঠাণ্ডা পানীৰ মেচিন লগাই দিওঁ নেকি? ৰাস্তাৰে যোৱা ৰিক্সা চলোৱা, ঠেলা চলোৱা মানুহ, চব্জি বেচা মানুহ আৰু বেলেগৰ তাত হাজিৰা কৰা মানুহ সকলোৰে এই গৰমত প্ৰথম প্ৰয়োজন ঠাণ্ডা পানীয়েই হয়, যিটো সিহঁতে খাবলৈ নাপায়। আমাৰ কলনীৰ আগেৰে যোৱা মানুহখিনিয়েতো অন্ততঃ মেচিনটোৰ পানী খাবলৈ পাব। দুখীয়া মানুহবোৰক আমি টকা থকা মানুহবোৰে যদি সহায় নকৰোঁ, কোনে কৰিব? এইটোতো তুমি বহুত ভাল কথা ভাবিছা ৰাজ। এতিয়া ৰিয়া আৰু ৰাজে কথা মতে জোনমণিৰ ঘৰত এখন ফেন লগোৱাই দিয়ে আৰু কলনীৰ ৰাস্তাত এটা ঠাণ্ডা পানীৰ মেচিন লগাই দিয়ে।